जोङो 26टा जनगोष्ठीया बड'लेण्ड ओनसोलाव रायजो जायो बे गासैबो खौसेयै थानांगो बुजा बुजियाव थानांगो मोजां थासारियाव थानांगो बिनि थाखाय जों खामानि मावदोंमोन आरो नंखायनो बे 5 बोसोराव जेबो जेंना नुजायाखैमोन बयबो हारिनि जेंनाफोरखौ सावरायनायनि गेजेरजों सुस्रांनो नाजानाय एबा सावरायनाय बे बाथ्राया सोलिबाय थादोंमोन थिग बेबायदिनो आसामावबो 140 जनगोष्ठी दङ बिसोरनि थाखाय जों खामानि मावगोन जोंनि एमएलएफ्रा देरहाना थांनानै जायजों सरकार दागोन बेवहाय बै 140 जनगोष्ठीफोरनि राव थुनलाइ बिसोरनि हारिमु बिसोरनि रांखान्थि सोलोंथाइ समाजारि थासारि गासैखौबो जौगाहोनो थाखाय जोंनि एमएलएफ्रा थांनानै यूपीपीएल मडेल हिसाबै जोङो खामानि मावगोन माला प्रकाश खालामगोन बे मिशन जोबथा फारसेथिं जोङो फोसावगोन थैंक यू सक अकल गुरुर सिंडिकेट নহয় सब सिंडिकेटे आरम्भ হৈছে বিপিএফে আগতে 17 বছৰতো তেখেতসকলৰ সময়ত সিন্ডিকেট চলি আছিল এতিয়াও সিন্ডিকেট চলিছে মদ ভাং জুৱা মাৰপিট আননেসেসাৰি কিছুমান পৰিবেশ আজি বিটিসি অঞ্চলত দেখিবলৈ পাইছে কিন্তু ইউপিপিএলৰ দিনত তেনেকুৱা নাছিল তো সেই কাৰণে পাব্লিকে ৰাইজে সবে বিচাৰিছে মই বিভিন্ন জাতি জনগোষ্ঠীৰ বুদ্ধিজীৱী সকলৰ লগত কথা পাতিছো বিভিন্ন মহলৰ লগত সবে বিচাৰিছে যে ইউপিপিএল পুনৰ ইয়াত শাসনত আহিব লাগে কিন্তু ইয়াৰ আগতে যেহেতু এসেম্বলি ইলেকশন আহি আছে এসেম্বলিত ইউপিপিএলৰ প্ৰাৰ্থী জিকাব লাগে আৰু বিটিসি আৰু অসমৰ কাৰণে কাম কৰিব লাগে বিধানসভাত 6টা সমষ্টিত আমি প্ৰিপেয়াৰ কৰি আছো আমাৰ তাত যেহেতু ভিসিডিসি নাই পঞ্চায়ত লেভেলত বুথ লেভেলত আমাৰ কমিটি গঠন কৰা চলি আছে গহপুৰৰ পৰা লৈ পেলাই ঢিকাজুলি বৰছলা এইবিলাক সমষ্টিবিলাকত আৰু লগতে ইফালে সাউথ কামৰূপ গোৱালপাৰাটো আমাৰ চলি আছে গতিকে আমি এণ্ড অফ দি ফেব্ৰুৱাৰী ডিক্লেয়াৰ কৰিম আমাৰ কেণ্ডিডেটবিলাকো আমি হয়তো ডিক্লেয়াৰ কৰিম আৰু লগতে কোনটো সমষ্টিত আমাৰ প্ৰাৰ্থী থাকিব সেইটো আমি ডিক্লেয়াৰ কৰিম বিটিআৰও নতুনৰা যে প্ৰাক মুহূৰ্তত যথেষ্ট তৎপৰতা বৃদ্ধি পাইছে চাওক পাৰ্টি যেহেতু কৰি আছো কামটো কৰিবই লাগিব আৰু ইউপিপিএল যোৱা 5টা বছৰ ইয়াত চৰকাৰ চলাইছিলে এই যি হৈ যোৱা আমাৰ কাউন্সিল নিৰ্বাচন তাত আমাৰ ৰিজাল্ট ইমান ভাল নহল আমি ৰাইজে যি মেন্ডেট দিছে এইটো আমি একসেপ্ট কৰিছোঁ কিন্তু ইউপিপিএলৰ এটা ডাঙৰ মিছন আছে এটা ভিজন আছে এই অঞ্চলক লৈ পেলাই আৰু অসমক লৈ পেলাই গতিকে 26ৰ যি নিৰ্বাচন হ'ব এই নিৰ্বাচনৰ কাৰণে ইতিমধ্যে বিভিন্ন দলে নিজৰ কাম কৰি আছে ইউপিপিএলক কৰি আছোঁ আৰু 15টা সমষ্টিত আমাৰ বুথবিলাক চাবলৈ আমি বিভিন্ন আমাৰ ওয়ার্কারবিলাক মেম্বারবিলাক দায়িত্ব দিয়া আছিলে ইয়াৰ ৰিভিউ কৰা আৰু প্ৰিপাৰেশ্যন কৰা ইয়াৰ মই নিজে খবৰ লৈ আছোঁ আৰু 10টা সমষ্টিৰ ইতিমধ্যে কমপ্লিট হৈ গ'ল আজি নেক্সট আৰু 5টা সমষ্টি আছে অহাকালি পৰহি এইটো কমপ্লিট হ'ব আৰু ইউপিপিএল আমি দল হিচাপে যেহেতু বিটিচিৰ ইয়াত 40টা সমষ্টি আছে আৰু লগতে আমাৰ প্ৰায় 445টা আমাৰ বুথ প্ৰাইমাৰী বা ভিসিডিসি আছে আৰু লগতে প্ৰায় 32শতকৈ অধিক আমাৰ বুথ আছে এই গোটেই বুথ প্ৰাইমাৰীবিলাকত আমাৰ কাৰ্যকৰ্তাবিলাকে কাম কৰি আছে এই কাৰণে মই যিখিনি খবৰ ললো যে যোৱা নিৰ্বাচনত যেটো ৰিজাল্ট হল হিটোক লৈ পাই ৰাইজেও সন্তুষ্ট নহয় কাৰণ 5টা বছৰ যেতিয়া ইউপিপিএল চৰকাৰ চলি আছিল তাত বডলেণ্ড অঞ্চলত শান্তি সম্প্ৰীতি নিৰাপত্তা সমন্বয় সুস্থ এটা পৰিৱেশ সবে পাইছিল আৰু নতুনকৈ যেটো চৰকাৰ গঠন কৰিলে যি দল ইয়াত দেখিবলৈ পাইছে অশান্তি আগতে আৰম্ভ হৈছে ইয়াত মদ ভাং যোৱাৰ এটা পৰিৱেশ আৰম্ভ হৈছে সব দিশৰ পৰাই এটা অৰাজকতাৰ নিচিনা এটা পৰিৱেশ হৈছে এইটো চাই পেলাই ৰাইজে সবে বিচাৰিছে যে ইউপিপিএল পুনৰ আহিব লাগে আৰু এই এসেম্বলি নিৰ্বাচনত ৰাইজৰ মেন্ডেট ইউপিপিএলৰ ফালে আহিব এইটো সিউৰ হৈছে দেখিবলৈ পোৱা গৈছে বিভিন্ন ৰাজনৈতিক বিলাকে বৰ্তমান বন্ধুত্বপূৰ্ণভাৱে নিৰ্বাচন খেলাৰ এটা পৰিৱেশ সৃষ্টি হৈছে এনডিএ কক বা কংগ্ৰেছৰ নেতৃত্বতেই কক কথাখিনি এই ইউপিপিএল দলে একলা চলো ৰাজনীতি ল'ব এতিয়ালৈকে আলোচনা চলি আছে বিভিন্ন দল সংগঠনৰ লগত হয়তো এনাদাৰ 1 উইক এক সপ্তাহৰ ভিতৰত এটা সিদ্ধান্ত হৈ যাব কিন্তু ইউপিপিএল দল হিচাপে আমি বিটিসি এৰিয়াত আমি যেটো 15টা সমষ্টি আছে ইয়াতে ফুল প্ৰিপাৰেশ্যনৰ আছো এলায়েন্স হলে ইয়াৰ কাৰণে বেলেগ এটা সিদ্ধান্ত হ'ব আৰু অকলে হলেও আমি 15টা সমষ্টিটো খেলাৰ কাৰণে প্ৰিপাৰেশ্যন ফুললি আমাৰ চলি আছে যেহেতু এনডিএৰ লগত আপোনালোকে বৰ্তমান প্ৰায় নাই বুলি ক'ব পাৰি হয়তো কংগ্ৰেছৰ লগত যাব নেকি এতিয়ালৈকে তেনেকুৱা সিদ্ধান্ত ইউপিপিএলে একো লোৱা নাই কাৰ লগত যাব কাৰ লগত নাযায় কোনে আমাৰ লগত আহিব বিচাৰিছে হিটো আমি চাই আছো অচিৰে এনডিএ প্ৰাৰ্থী ঘোষণা কৰাৰ কথা কৈ আছে ইতিমধ্যে আমাৰো প্ৰাৰ্থী ৰেডি হৈ আছে কেতিয়ালৈকে ঘোষণা হ'ব এনি টাইম ৰেডি হৈ আছে আমাৰো দুজনকৈ প্ৰাৰ্থী আমি শৰ্টলিষ্ট কৰিছোঁ আমাৰ কৰ্ণধাৰ কমিটি বহি পেলাই আমি এজন কৰি ঘোষণা কৰি দিম দায়িত্ব দিয়া আছিলে
বুথ ইনচাৰ্জ হিচাপে তেখেতসকলৰ ৰিভিউ লোৱা হৈছে আৰু চবেই কাম কৰি আছে আৰু 15টা সমষ্টিত প্ৰায় 8-9টা সমষ্টিত ৰিভিউ লোৱা হৈ গ'ল আজি ওদালগুৰি আৰু মাজবাট আছে তো মই ইয়াত নিজে আহিছোঁ আৰু দেখিছোঁ যে চবেই ফুল কনফিডেন্সত আছে কাম কৰি আছে গতিকে 15টা সিটত UPPL ভালকৈ আমি কাম কৰিম আৰু 50%তকৈ বেছি সিট মানে more than 10 সিটছ আমাৰ জিকাৰ এটা স্কোপ আহি গৈছে আৰু ওদালগুৰি জিলাত কোনো ৰাজনৈতিক দলৰ বুজাবুজি হ'ব নেকি এতিয়ালৈকে তেনেকুৱা একো কথা পতা নাই পিছত যেতিয়া পাতিব আপোনালোকে গম পাব আৰু মুখ্যমন্ত্ৰীয়ে কৈছে BPF আৰু UPPLক মিত্ৰতা আলোচনা